মইনাহঁত, দেওবৰীয়া সাধু শুনিবলৈ তোমালোক বাৰু সাজু হ'লানে? ক'ত আছা তোমালোক? আহা আহা, বহাহি। আজি আমি শুনিবলৈ লোৱা সাধুটোৰ নাম কি জানানে? সাধুটোৰ নাম হ'ল দীঘল ঠেঙীয়া। দীঘল ঠেঙীয়া মানে যাৰ ঠেংকেইখন দীঘল। এজনী বুঢ়ী আছিল। তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক টাককৈ খাই আছিল। তাই শোৱা ঘৰটো আকৌ বৰ পুৰণি আছিল। তাৰ ছালৰ খেৰবোৰ উৱলি গৈছে দেখি উৰুলি বৰষুণত পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ শুবলৈ ধৰোঁতে, প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন আৰু এই বুলি চাঙত উঠি শুই থাকিল। তাই আচলতে দীঘল ঠেঙীয়া মানে বৰষুণে নেপোৱা কথাহে কৈছিল। সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি বুঢ়ী শুবলৈ বাট চাই আছিল। এটা বাঘেও আকৌ বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰুজাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল। এফালে চোৰ, আনফালে বাঘ। বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে। কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে, এই দীঘল ঠেঙীয়াটো কি? বুঢ়ীৰ ভাত ঘুমতি আহিল। ভাতকেইটা খাই বুঢ়ী টোপনি গ'ল। চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, এতিয়া কোনটো গৰু ভাল, কোনটো গৰু বেয়া কেনেকৈ চিনি? এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলে জঁপিয়াই উঠিব, সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। ইয়াকে সি ঠিক কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে। সেইদৰে সি হাত ফুৰাই চাই থাকোঁতেই বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব ৰহ। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো কিবা বুঢ়ীয়ে কোৱা সেই দীঘল ঠেঙীয়াটো যেনহে লাগিছে। এই কথা ভাবি বাঘে আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে, ই কম গৰু নহয় ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰি। ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে বাঘে তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে। চোৰেও বাঘটোৰ কেৰামতালি দেখি বুজিলে সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে যেন লাগিছে। আজি মোক সঁচাকৈ দীঘল ঠেঙীয়াই পালে। দুয়োকে দীঘল ঠেঙীয়া বুলি ভাবি ভয়ত থতমত খালে। চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোঁতেই চোৰে মৰো জিওঁকৈ বাঘৰ গলধনটো মুটুকাই ধৰিলে। তেতিয়া বাঘে ভাবিলে, ই দীঘল ঠেঙীয়া নহয়, ই ঘাৰ মটুকুৱাটোহে। বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে। চোৰে বাঘক ঘাৰ মুটুকুৱাটো ৰাখিব নোৱাৰি শেষত বাঘৰ নিগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰ'ব নোৱাৰি মাটিত বাগৰি পৰিল। কিন্তু সি বাঘৰ নেগুৰডাল ইমান বজ্ৰলেপ মুঠিৰে ধৰিছিল যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা কাঢ়ি গ'ল। বাঘ লৰ মাৰি সাৰিল। সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক ঘাৰ মুটুকুৱাই নহয়, পেপা কঢ়াহে পাইছিল।
ইফালে চোৰে হাতত নেগুৰডাল পিটিকি টিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰো নেজ নহয়, বাঘৰহে নেজ। মই কতে তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে। ৰাতি তেতিয়া ভালেমান আছিল। সেই দেখি সি ৰাতিটোৰ বাকী দুখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল। ইফালে বাঘে হাবিত সোমাই তাক পেপা কঢ়াই পোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুসকলক ক'লত সিহঁতে গুণি গাঁঠি থিৰ কৰিলে যে এইটো বৰ লাজৰ কথা হ'ল। সিহঁত বনৰ ৰজা, এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা কঢ়াই এনে লঘু লাঞ্ছনা কৰিব, ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেপা কঢ়াই পোৱা এই বাঘটোৰ মাথোন নেজডালহে গৈছে। সিহঁতৰ কিন্তু অপমানত নাক কাণ সোপাই যাব। আৰু তাৰ বাহিৰেও পেপা কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলি হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰি ভাৰী পানী ভাৰীৰ শাৰীত পৰিবগৈ। সেই দেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি ইয়াকে আলচ কৰিলে যে অলপো সময় পলম নকৰি তেতিয়াই সিহঁতে পেপা কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত হ'ব। দুকুৰিমান বাঘে পেপা কঢ়াক বিচাৰি চলাত লগালে, কিন্তু ক'তো সিহঁতে পেপা কঢ়াক নেদেখিলে। শেষত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত সি পেপা কঢ়াক তাত বহি থকা দেখিলে। সেইটো পেপা কঢ়া বুলি আঙুলিয়াই দেখুৱালত এটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবি চিন্তি বুদ্ধি এটা সাজিলে। পেপা কঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সিটোৰ পিঠিত আন এটা, এইদৰে উঠি উঠি ওখ হৈ গ'ল। চোৰে ভাবিলে যে এতিয়াতো সৰ্বনাশ, এতিয়াহে বিপাঙে মৰিলোঁ। তৎক্ষণাত চোৰেও এটা বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপা কঢ়াই পোৱা বাঘটোক। সেই নেগুৰ খৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, খৰা চাবি চাবি চাবি। খৰা বাঘে ভাবিলে আকৌ পেপা কঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি। ইয়াকে ভাবি সি চুটি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হোৱা এটাইবোৰ বাঘ থল থলকৈ মাটিত সৰি পৰিল। সিহঁতেও আমাক পেপা কঢ়াই পালে বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি গৈ হাবিলৈ পলাই গুচি গ'ল। চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল আৰু তেতিয়াৰে পৰা সি চুৰ নকৰোঁ বুলি শপত খালে। এতিয়া তোমালোক শুই থাকা দেই মইনাহঁত। শুভৰাত্ৰি।